আপুনি চিনি পায় মুনমুন ডেকা নমস্কাৰ সকলোকে আৰু আজিৰ ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ সকলো ভালে আছে সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে আৰু আজি মই গৈ আছোঁ বৰদোৱা আৰু মোৰ ঘৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত অৱস্থিত সকলোৱে জানে শ্ৰী শ্ৰী শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান বৰদোৱা আলিপুখুৰী আৰু আমি তালে গৈ আছোঁ মোৰ লগত ভন্টিহত যাব কিন্তু ভন্টিহত ঘৰত আছে মই গাড়ীৰ ভিতৰত আছোঁ এটা যাবলৈ ওলাইছোঁ আৰু বৰদোৱাৰ যি সুন্দৰ পৰিবেশ বৰদোৱাখননো কেনেকুৱা আপোনালোকে যিসকলে বৰদোৱালৈ আহিছে তেওঁলোকে জানে বৰদোৱাখন কিমান ধুনীয়া কিন্তু যিসকলে অহা নাই মোৰ ভিডিঅ'ৰ যোগেদি বৰদোৱাখনৰ যি নান্দনিক পৰিবেশ গোটেইখিনি দেখা পাব আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ যাবলৈ ওলাইছোঁ আৰু এই ঘৰকেইটা আগত নাছিলে এই নতুনকৈ বনাই আছে এই ঘৰকেইটা মানে যেতিয়া দূৰৰ পৰা অতিথি আহে তেতিয়া এই ঘৰকেইটাতে থাকিব অতিথিশালা এটা বনাই আছে বঢ়িয়া ঘৰৰ কাম চলি আছে 2 এবছৰৰ ভিতৰত গোটেইখিনি সম্পূৰ্ণ হৈ যাব লাগে সুন্দৰ আগত এইবোৰ নাছিলে ঘৰ তাৰপিছত আপুনি যেতিয়া ইয়ালৈ আহিব আহি যেতিয়া শৰাই দিব বিচাৰিছে আপুনি যদি শৰাই লৈ আহে ইয়াতে দিব পাৰিব ইয়াতে দিব পাৰিব চাওক কিমান সুন্দৰ পৰিৱেশ প্ৰসাদ দিছে আৰু প্ৰসাদ দিছে হৈছে বটবৃক্ষ শিলিখা গছ এই বটবৃক্ষৰ তলতে গুৰুজনাই শাস্ত্ৰ পঢ়িছিলে শাস্ত্ৰ লিখিছিলে এজোপা আগত মানে কি হয় আগত ইয়াত বন্তি জ্বলাব দিছিলে মাজতে এটা ইনচিডেণ্ট হৈ গৈছে ইয়াত তেতিয়াৰ পৰা ইয়াত এইটো চাওক এইটো কি লিখা আছে চাওক পশ্চিমে শিলিখা বৃক্ষ হালিয়ে আশ্ৰয় তাহাতে আউজি গুৰু পুস্তক লিখয় ইয়াৰ তলতে বহি গুৰুজনাই কিতাপ লিখিছিলে শাস্ত্ৰ লিখিছিলে আৰু বৰদোৱাত গুৰুজনাই ব্যৱহাৰ কৰা যি পাটনাদ আছিল এই পাটনাদ এইটো চাওক পিছফালে আছে পাটনাদ এইটো লক কৰি থৈছে কিন্তু এটা কোৱা আছিল গুৰুজনাই ব্যৱহাৰ কৰিছিল আৰু আমি সকলোৱে জানো যিসকলৰ ঘৰ নগাঁৱত আৰু যিসকলে আহিছে নিশ্চয় দেখিছে আৰু যিসকলে অহা নাই আৰু মোৰ ভিডিঅ' যোগেদি আপোনালোকে চাওক আৰু গুৰুজনাৰ যি জন্মভূমি জন্মস্থান এই বৰদোৱাত আহক পবিত্ৰ বৰদোৱালৈ সুন্দৰ ঠাই এইটো হৈছে হাতীপুখুৰী ইয়াত আহিলে আপুনি পিছফালে কীৰ্তন ঘৰৰ পিছফালে আছে হাতীপুখুৰীটো আৰু ইয়াত লিখা আছে চাওক হাতীপুখুৰীত কোনো ধৰণৰ আৱৰ্জনা নেপেলাব এইটো হৈছে হাতীপুখুৰী চাওক এই পিছফালে যে দেখিছে ঘৰকেইটা এই ঘৰকেইটাত ইয়াত যিসকল ভক্ত বৰদোৱাত থাকে আৰু তেখেতলোকে এই ঘৰখিনিত ৰাতি থাকে এই ঘৰকেইটাত ৰাতি থাকে চাহ খাবলৈ লৈছোঁ আমি ঘৰতে বনাই আনিছোঁ চাহ আনিছোঁ খিচিৰি ঘৰৰ পৰাই বনাই আনিছোঁ ইয়াত মানে গৰমত বনাব নোৱাৰি মানে কষ্ট হয় কাৰণে আমি ঘৰতে বনাই ইয়াত খাবলৈ আহিছোঁ ইয়াত আপুনি আহিলে যিহেতুকে ঠান হয় ন সেইটো কাৰণে ইয়াত মানে কোনো মাছ মাংস নিখে নিৰামিষ খাওক বিন্দাছ ধুনীয়া বঢ়িয়া লাগিব খায় ইয়াত আহিলে আপুনি কোনো মাছ মাংস ঘৰততো সদায় খাই থাকে ন ইয়াত নাখাব দেই ঠান হয় আমি এতিয়া আছোঁ আকাশী গংগাৰ পাৰত আৰু চাওক পিছফালে ইমান সুন্দৰ চাওক এতিয়া আমি এই বৰদেউতাৰ লগত গৈ আছোঁ আৰু এই যিসকলে নগাঁৱলৈ আহে বৰদোৱালৈ আহিছে পবিত্ৰ শংকৰদেৱৰ জন্মভূমি শংকৰদেৱ গুৰুজনাৰ জন্মভূমি বৰদোৱালৈ আহিছে তেওঁলোকে জানে আজি বৰদেউতাজনক চিনি পায়
দেউতাৰ লগত গৈ আছোঁ আৰু তেখেতৰ লগত মই এটি গানো গালোঁ মানে লোকগীত গাইছোঁ তেখেতে বজাইছে ভাল লাগিল কওক মোৰ কণ্ঠটো কেনেকুৱা কওক তোমাৰ কণ্ঠ ঠিকে আছে ভাল গাইছোঁনে আপোনাৰ লগত মই বৰগীত এটা গালোঁ দেউতাৰ লগত ধুনীয়া লাগিছে বুলি কৈছে মোৰ কণ্ঠটো ভাল বুলি কৈছে আৰু ৰেডিঅ' চেণ্টাৰ প্ৰগ্ৰাম কৰিবলৈ মই ৰেডিঅ' চেণ্টাৰত কৰিছোঁ প্ৰগ্ৰাম এনে বৰদেউতা মোক লগ পাই কেনেকুৱা লাগিছে ভাল লাগিছে না মোকতো আপুনি চিনি পায় এইটো মই ভিডিঅ' এটা লৈছোঁ মোকতো আপুনি চিনি পায় মুনমুন ডেকা তাকে মই মানে চেনেল এটা খুলিছোঁ ইউটিউব চেনেল তাকে আপোনাকো উঠাইছোঁ চেনেলটো কৈ দিয়ক মুনমুন ডেকা চেনেলটো চাব বুলি মুনমুন ডেকা চেনেলটো ৰাইজে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বুলি কওক বৰদেউতাই কৈছে আপোনালোকে কৰি দিব দেই এইফালে বোকা আছে হওক এইফালে হওক আমি এতিয়া বৰদোৱা থানৰ পৰা ওলালোঁ ওলাই এতিয়া ঘৰলৈ মানে যাত্ৰা কৰিছোঁ ঘৰলৈ গৈ আছোঁ আৰু এতিয়া গৈ আছোঁ এইটো আগলৈ দেখুৱাই দিয়া এইটো হ'ল নগাঁও আৰু বৰদোৱা ৰোড ৰাস্তাটো বনাই আছে সেইবাবে অলপ বেয়া হৈছে কিন্তু আৰু আপুনি এবছৰমানৰ পিছত আহিলে আপুনি এই ৰাস্তাটো ধুনীয়া পাব আধা হৈছে আৰু কাম আপুনি যে বৰদেউতাজনক যে দেখিলে মোৰ বৰদেউতাজনক খুবেই প্ৰিয় আৰু যিসকলে বৰদোৱালৈ আহিছে নগাঁও জিলা বৰদোৱালৈ আহিছে বৰদোৱা আমাৰ গুৰুজনাৰ জন্মভূমি বৰদোৱা আলিপুখুৰী আৰু তেওঁলোকে হয়তো মই এই ব্যক্তিজনক যিজনৰ লগত মই গীতটি পৰিৱেশন কৰিলোঁ মই এইজনক চিনাকি কৰা দিয়াৰ প্ৰয়োজন নাই সকলোৱে চিনি পায় বৰদেউতা তেখেতৰ ঘৰ গোলাঘাট জিলাত তেখেতে ইয়ালৈ আহি তেখেতে ভক্তৰ কাৰণে তেখেতৰ কণ্ঠত যি লোকগীতে প্ৰাণ পায় বুলি ক'ব লাগিব তেখেতে লোকগীত তেখেতৰ কণ্ঠত যি নিগৰি আহে সঁচাই সুন্দৰ আৰু যিহেতুকে মই গানৰ মানুহ আৰু মই গান দেখিলে মই বিশেষকৈ মই গাবলৈ চেষ্টা কৰোঁ আৰু গান দেখিলে মই ৰ'ব নোৱাৰোঁ আৰু বৰদেউতাৰ লগতো মই যেতিয়াই বৰদোৱালৈ আহোঁ তেখেতৰ লগত মানে অলপ লোকগীত গুণগুণাওঁ আৰু আপোনালোকে ভিডিঅ'টো লোকগীতটি কেনেকুৱা পাইছে আপোনালোকে জনাব আৰু বৰদেউতাক মোৰ খুবেই ভাল লাগে আৰু আপোনালোকেও আহিলে বৰদেউতাজনক লগ কৰিব তেখেতৰ লগত কথা পাতিব আৰু আপোনাৰে মনটো ভাল লাগিব তেখেতৰ মানে যি কথা কোৱাৰ শৈলী বা তেখেতৰ কথা কোৱা যিটো ষ্টাইল তেখেতে যিটো আত্মীয় হিচাপত কথা পাতে কোনো অচিনাকি ব্যক্তিজনক তেখেতে যে চিনাকি বুলি আগত যেনিবা আপুনি চিনিহে পায় তেনেকুৱা ধৰণৰ মানে তেখেতে যেনেকৈ কথা পাতে আপোনাৰ সেই কথাষাৰে আপোনাক মুগ্ধ কৰি তুলিব আৰু মোৰ খুবেই ভাল লাগে তেখেতক আৰু তেখেতৰ যি ব্যক্তিত্ব বুলিয়ে ক'ব লাগিব তেখেতে লোকগীত গায় আৰু যিসকলে বৰদোৱালৈ আগত আহিছে আপোনালোকক বাৰু মই নকলেও হ'ব আপোনালোকে বুজি পাইছে তেখেতে গীত গায় বৰদোৱাত তেখেতে ভক্তক মানে মন মোহে আৰু ইমানখিনিয়ে ভিডিঅ'টো চাই থাকিব আৰু বেছি দূৰ নাই ঘৰ পাবলৈ 10 কিলোমিটাৰমান আছে আৰু ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু নতুন ভিডিঅ'ৰ সৈতে আপোনালোকে মোৰ চেনেলটো চাই থাকিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে লাইক কৰিব এটা কমেণ্ট কৰিব এটা ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব ঠিক আছে ধন্যবাদ বাই বাই নেক্সট এটা ভিডিঅ'ৰ সৈতে লগ পাম